গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? নিশ্চয় চাগে আপোনালোকে ভালে আছে আৰু ময়ো বৰ্তমান বাৰু ভালেই আছোঁ। আজি কথা এটা ভাবিলোঁ, যি নেকি বিশ্বকৰ্মা পূজা আজি, গতিকে তাৰে এটি ভিডিঅ' বনাম বুলি ভাবিলোঁ। গতিকে বাৰু ভিডিঅ' বহুত দিন বনোৱাও নাই, সেয়ে ভাবিলোঁ আজি ভিডিঅ' এটা বনাম, যি নেকি বিশ্বকৰ্মাৰ ধৰক সৰু সুৰাকৈ ধৰক দৃশ্য এটা ধৰি ৰাখিম বুলি ভাবিলোঁ। গতিকে সেয়েহে আজি বিশ্বকৰ্মাৰ উপলক্ষে এই দৃশ্যটো ধৰি ৰাখিছোঁ। আৰু যি নেকি বাৰু আমাৰ ঘৰত বিশ্বকৰ্মা নাই পতা, বৰ্তাহঁতৰ ঘৰত পাতিলে বিশ্বকৰ্মা তাতে পাতিছে। বেছি ৰজনজনাই নহয় ধৰক, আৰু একদম থুলমূলীয়া হিচাপত ধৰক বিশ্বকৰ্মা পূজা ভাগ আয়োজন কৰিলে। সেয়ে তাৰে এটি দৃশ্য ককা এইফালে চাই দিয়ক। কাকতি ঘোষা জনাই হন আপোনাৰ সমস্ত সেউ কি সেৱা ধৰিছে বোলে হৰি আর বলে শান্ত কারণং মেঘবর্ণ লক্ষ্মীকান্তং বিষ্ণু ভবহারী বিষ্ণু ভয় বলে নমো নমো নারায়ণ প্রসন্ন হৌক হই প্রভু কৈকো মায়কনি যান আপনার মহিমা আপুনি বেগত কৰি জীৱক কৰা পৰিতান বোলে মই অনাথকো কৰোঁ পৰমানন্দ দাস বুলি ধৰি মনে থওঁ ভিতৰ সময়ত বুলি মুখৰ কৰি দান্তে তিন তুলি ধৰি কেশৰ সেই পৰম কৃপাল হৈ কি হৈ গোহাৰি গো আজি সেই বিশ্বকৰ্মাৰ নামত এভাগী যোগান বছৰি কৰি থকা আজি যিহেন দিবৰ শুদ্ধ বাৰ শুদ্ধ দিনত সেই বছৰিকা আজি আশীত হেৰি হিচাপে আজি এটা এভাগী নৈবেদ্য অৰ্পণ কৰিছে আছে খ্ৰীষ্টান আৰু বিশ্বকৰ্মাৰ নামত এখিনি ফটো দি আৰু ইয়াতে যান বাহনৰ হস্তি দি ইয়াতে শৰণাপূৰ্ণ হৈ সেৱা ধৰিছে। এই সেৱা ভগীতে বিশ্বকৰ্মা সন্তুষ্ট হোৱাৰ দ্বাৰা বোলে যান বাহন হয় হস্তি গছে গমনে বাইকে